हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ এই ইউটিউব চেনেললৈ আজি মই এইটো বিষয় জনাব চেষ্টা কৰিম যে কেতিয়াবা আমি কিবা ওয়েবসাইটত গৈ PDF ফাইল যেতিয়া ডাউনলোড কৰিব যাও ডাউনলোড কৰি ওপেন কৰিব নোৱাৰো মানে সাপোর্ট নলয় এইটো প্ৰবলেম কেনেকৈ সলভ কৰিব পৰা যায় আজিৰ ভিডিঅ'ত মই জনাব চেষ্টা কৰিম আৰু যদি এতিয়া পৰ্যন্ত আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো এইটো কাম কৰাৰ জন্য আপুনি আপোনাৰ মোবাইলত প্লে ষ্টৰটো ওপেন কৰি লব প্লে ষ্টৰ ওপেন কৰি ইয়াত সাৰ্চ কৰি দিব এডব এডব সাৰ্চ কৰি চাব পাৰিছে এইটো যে প্ৰথমত যোনটো এপ আহিছে এইটো ডাউনলোড কৰি লব ঠিক আছে ডাউনলোড কৰি তাত যি পারমিশন বিচাৰিব হেকিটা সব দি দিব ঠিক আছে এতিয়া দেখাই দিছো ৰব সেটিংস ওপেন হ'ব ফাইল ম্যানেজারত গৈ দেখাই দিছো ওপেন হয় না নহয় এপটো কাম কৰে না নকৰে ডাউনলোড এইটো চাক মোৰ এটা PDF আছিল এটো ওপেন হৈ গৈছে আপুনিও এনেকৈ কৰি PDF ফাইলটো ওপেন কৰিব পাৰিব ঠিক আছে তেনেহলে আজিলৈ ইমানেই যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো কৰি দিব সাবস্ক্ৰাইব লগতে বেল আইকন প্ৰেছ আজিলৈ বাই